নুমলীগড়ত বানৰ ভয়াৱহতা ক্ৰমাৎ কমিছে যদিও বৰ্তমান বানাক্ৰান্ত ৰাইজৰ মাজত বানৰ আশংকা অব্যাহত আছে। বিগত 10 দিন ধৰি বানৰ যি ভয়াৱহ ৰূপ, সেই ৰূপ বৰ্তমানেও পাহৰিব পৰা নাই গাঁওবাসীয়ে। বানৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে নিজৰ সপোনৰ ঘৰখন এৰি বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। বৰ্তমান পানী শুকাইছে যদিও ঘৰমুৱা হ'ব পৰা নাই বানাক্ৰান্ত লোকসকল, কিয়নো বৰ্তমান তেওঁলোকৰ সপোনৰ ঘৰখনত বোকা আৰু পলসে আশ্ৰয় লৈছে। নিজৰ সপোনৰ ঘৰখনৰ এই অৱস্থা দেখি দুখত ভাগি পৰিছে পৰিয়ালসমূহ। তেওঁলোকক চৰকাৰলৈ এটাই আহ্বান, ক্ষতি হোৱা পৰিয়ালসমূহক অলপ সহায়ৰ সমস্যা আছে তাৰ সন্মুখীন হ'ব। পানীটো শুকালে বাৰু, খালি যাব পৰা নাই। গৈছোঁ যেনিবা ঘৰলৈ, গোটেই বোকা পানীয়ে থাকিব পৰা নাই আৰু একদম ভৰি খাই আদায় কৰি দিছে। আৰু কি কয়, খেতি পথাৰ গোটেই অৱস্থাই নাই, তাৰমানে বাৰী ঘৰত একোৱে নাইকিয়া কৰি দিয়ে। আপোনালোকে বাৰী ঘৰৰ কঠীয়া অনিষ্ট হ'ল বুলি ক'লে, এতিয়া আপোনালোকে খেতি কৰা এতিয়া সময় নাই আৰু কঠীয়া ৰুই পেলাই। এই ক্ষেত্ৰত আপোনালোকে গোটেই বছৰটো কেনেকৈ খোৱা বোৱা ব্যৱস্থাটো কেনেকৈ কৰিব, কিবা জনাব নেকি? এতিয়া খোৱা বোৱা মানে আৰু এতিয়াতো কি কৰিম আৰু, থাকিবই লাগিব, খাবই লাগিব, যেন তেনে কিবা এটা কৰি খাব লাগিব। এইটো আৰু চৰকাৰে সুবিধাটো দিব, তাকে চাই কিবা এটা যি চৰকাৰে সুবিধা দিয়ে আৰু। আপোনালোকৰ যি বিনিষ্ট হ'ল আপোনালোকৰ এই বানত, আপোনালোকৰ এবছৰ কৰ যি মাচুল ৰেহাই দিবৰ বাবে বিভিন্ন সংগঠনে দাবী জনাইছে। এই ক্ষেত্ৰত আপোনালোকে কিবা ক'ব নেকি? বিভিন্ন কৰ মানে যেনেকৈ ধৰি লওক লাইটৰ বিলৰ পৰা ধৰি ল'ৰা ছোৱালী স্কুলৰ ফিজলৈকে ৰেহাই দিবৰ বাবে কিবা ক'ব নেকি চৰকাৰক? সেই বিষয়ে যেনিবা আমাৰ লাইটটোহে দৰকাৰ। আমাৰ ফালে লাইন নাই, বৰ দিগদাৰ। পইচা যিটো মাচুলটো ৰেহাই দিবৰ বাবে মাচুলটো ৰেহাই দিব লাগে, সেইটো দিব লাগে আৰু জানেই নহয় আৰু ল'ৰা ছোৱালী তাৰমানে থাকিবলৈ সুবিধা নাই। কেমেৰা পাৰ্চন দিবাকৰৰ সৈতে নীল সাগৰ ৰিপৰ্ট, NE365 লাইভ।